हाय हेलो नमस्कार क्रिएटिव नवनीतार अन्य এটা ভিডিঅ'লৈ মই নবনীতা আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছো এটা বহুত স্পেশাল কুৰ্তা সেট হল ভিডিঅ' আৰু এই কুৰ্তা সেট কেইযোৰ মোৰ কাৰণে কিয়নো স্পেশাল মই আপোনালোকক ভিডিঅ'টোৰ শেষত কম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকব। আৰু ইয়াত মানে দুযোৰ ফ্লিপকাৰ্টৰ কুৰ্তা সেট আৰু দুটা সিঙ্গেল কুৰ্তা আছে মিছৰ পৰা। ইয়াৰ মই আপোনালোকক অনেষ্ট ৰিভিউটো দিম আৰু আপোনালোকৰ আগত আনবক্সিং কৰিম। আনবক্সিং মই অলৰেডি কৰি থৈছো কিয়নো আজিকালি মানে ফ্লিপকাৰ্টৰ কাপোৰবিলাক প্ৰায় মানে ওপেন বক্স ডেলিভাৰী দিয়ে আৰু এই কুৰ্তা সেট কেইযোৰ মানে মোৰ গিফটেড হয়, বিশেষকৈ বাৰ্থডে স্পেশাল গিফট আনবক্সিং। আৰু মই এতিয়া আনবক্সিং কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আনবক্সিংটো নহ'ব, ইয়াৰ ৰিভিউটো দিম। এয়া চাওকচোন এই কেইযোৰ হৈছে কাপোৰ। এতিয়া মই আনবক্সিং কৰিম আৰু ইয়াৰ ৰিভিউটো দিম। ফাৰ্ষ্ট মই আপোনালোকৰ আগত এইযোৰ দেখাম। এইযোৰ হৈছে ফ্লিপকাৰ্টৰ পৰা আহা কুৰ্তা সেট আৰু ইয়াৰ প্ৰাইচটো হৈছে মানে 1000ৰ ওপৰত আছে আৰু এইযোৰ মানে মোৰ বাৰ্থডেত গিফট কৰিছে মোৰ ভণ্টি আৰু ইয়াৰ অনেষ্ট ৰিভিউটো মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। এয়া চাওকচোন এলাইন কুৰ্তা সেট হয়, বহুত ধুনীয়া। এয়া চাওকচোন হোৱাইট আৰু গ্ৰীণ কালাৰৰ কম্বিনেশ্যনৰ আছে। ইয়াত অকমান সিলভাৰ ৱৰ্ক আছে। 3 পিচ কুৰ্তা সেট হয়। এই কুৰ্তা সেটযোৰ একদম 100% পিয়ৰ কটনৰ হয়, বিশেষকৈ সামাৰ স্পেশাল গৰম দিনৰ কাৰণে বহুত ধুনীয়া আৰু কমফৰ্টেবল হয়। চাওকচোন এইটো ইয়াৰ কুৰ্তি, পেন্ট আৰু দুপাট্টা। মই আপোনালোকক ফাৰ্ষ্ট কুৰ্তিটো ইয়াত দেখাম। এয়া চাওকচোন কুৰ্তিটো এনেকুৱা আনাৰকলি টাইপৰ হয়, 3/4 স্লিভ। এয়া হাতত এনেকুৱা অকমান লেছ ডিটেইলিং আছে আৰু ইয়াত গোটাপট্টি গ্ৰীণ আৰু হোৱাইটৰ কম্বিনেশ্যনত আছে। আৰু ইয়াৰ নেকটো এইটো চাওক, এইখিনি বহুত ধুনীয়া এমব্ৰইডাৰী আছে, চুমকি আছে আৰু ইয়াত দুডাল এনেকুৱা ৰছী টাইপৰ বান্ধাৰ কাৰণে আছে আৰু এইটো লটকন লগোৱা আছে। এইটো মানে কাপোৰযোৰৰ মানে ষ্টাইলটো আৰু বেছি ধুনীয়া কৰি তুলিছে। বেক সাইডটো প্লেইন হয়। আপোনালোকক মই পিন্ধি কিনে দেখাম কাপোৰ কেইযোৰ শেষত। এয়া চাওকচোন এইটো বাবা ব্ৰেণ্ডৰ হয় আৰু এইটো ইয়াৰ পেনটো সেমি ট্ৰাউজাৰ টাইপৰ হয়। তলত এনেকুৱা ধৰণৰ পটি লগা আছে, মানে কুৰ্তাটোত যেনেকুৱা ধৰণৰ এইটো। আৰু এই পেনটো দুটা সাইডত ইলাষ্টিকেট হয়, বহুত ধুনীয়া আহল বহল, সামাৰ ফ্ৰেণ্ডলি হ'ব। আৰু এইখন ইয়াৰ চুৰ্ণিখনো বহুত ধুনীয়া, একদম 100% কটনৰ হয়, 2 মিটাৰ আছে, বহুত ধুনীয়া আহল বহল। পিন্ধাৰ পিছত মানে কাপোৰযোৰ এটা বহুত ধুনীয়া ষ্টেণ্ডাৰ্ড লুক দিব। মই আপোনালোকক পিন্ধি দেখাম। নেক্সট এইযোৰো ফ্লিপকাৰ্টৰ পৰা আহা বহুত স্পেচিয়েল হয়, এইটো বাৰ্থডে স্পেচিয়েল গিফট আৰু ইয়াৰ প্ৰাইচটো মানে 800ৰ ভিতৰত আছে। যিহেতু মোৰ গিফটেড কাপোৰযোৰ, ইয়াৰ প্ৰাইচটো মই ভালকে গম নাপাওঁ। এয়া চাওকচোন বহুত ধুনীয়া মানে কাপোৰযোৰ। এইযোৰত 3 পিচ কুৰ্তা সেট হয়। এইটো ইয়াৰ কুৰ্তিটো, দুপাট্টা আৰু এইটো পেন্ট। ফাৰ্ষ্ট মই আপোনালোকক এইটো দেখাম। এয়া চাওকচোন কুৰ্তিটো মানে অকমান সিল্ক টাইপৰ মেটেৰিয়েল। ইয়াতে চাওকচোন এটা ডেজলিং টাইপৰ আছে, হাতখন 3/4 স্লিভ হয় আৰু ইয়াত এনেকুৱা ধৰণৰ এইখিনি পটি টাইপৰ আছে, ধুনীয়া। আৰু আগটোত এইটো ফ্ৰণ্ট সাইডত মানে এইখিনি বহুত ধুনীয়া সিলভাৰ গুণাৰে বহুত ধুনীয়া এমব্ৰইডাৰী আছে আৰু ফ্ৰণ্টত গুদাম আছে এই তিনিটা, কিন্তু এটা ইয়াৰ ওপেন হয়। এয়া চাওকচোন আৰু ইয়াৰ বেক সাইডটো প্লেন আৰু ভিতৰত মানে এটা লাইলিং আছে, লাইলিং মেটেৰিয়েল, বহুত ধুনীয়া আৰু কমফৰ্টেবল হ'ব কাপোৰযোৰ পিন্ধাৰ কাৰণে। এয়া চাওকচোন কাপোৰযোৰ বিশেষকৈ পাৰ্টি ৱেৰৰ কাৰণে বহুত ধুনীয়া। এইটো ইয়াৰ পেনটো প্লাজো টাইপৰ, পেনটো বহুত ধুনীয়া। পেনটোতো মানে কুৰ্তিটো যিটো কাপোৰৰ লাইলিং আছে, পেনটোতো এই লাইলিংটো লগোৱা আছে।
सेम प्लाजो टाइपर और दुटा साइडत इलास्टिकेट है इलास्टिकडालो बहुत धुनिया टाइट আছে बहुत धुनिया और पिंधार पिছত कापुरजोर कम्फर्टेबल हबो या साकसु सुन्नीखन यार नेटर और यात अकमान এনেকুৱা চুমকিৰ কাম কৰা আছে या सुन्नीखन 2 মিটাৰৰ বহুত ধুনিয়া আৰু আপোনালোকে এনে सिंगल कुर्तार लगतो এই सुन्नीखन यूज কৰিব পাৰিব बहुत धुनिया माने एया लास्ट হৈছে মানে এই দুটা कुर्ता सिंगल कुर्ता माने डेली वेयरर কাৰণে बहुत धुनिया আৰু কমফৰ্টেবল হ'ব মিছৰ পৰা এইটো মই অৰ্ডাৰ কৰিছো আৰু প্ৰাইসটো হৈছে 365 মানে দুটা কুৰ্তাত 365 টকা মানে डेली वेयरर কাৰণে বহুত ধুনিয়া इता मैं अनबॉक्सिंग करी साम और केनेकुवा है प्राइस हिसाबे प्रोडक्ट रिव्यू तो मैं आपनालोकर ओसरत शेयर करिम आगर कुर्ता से 2 जोड़ा जे आपनालोके देखले 2 जोड़ा माने मोर बर्थडे स्पेशल गिफ्ट आसिल और एतु मैं डिউটিত नियार কাৰণে निजे ऑर्डर करि लैसु तीनटा मैं अनबॉक्सिंग करलो और एकिदिन जेतु बहुत गरम आसिल मैं माने भिडिओ शूट करबा मने जोৱা नासिल तथापि আজি অলপ বৰষুণ পৰাই মই ভিডিওটো শুট করলো কর্মব্যস্ততার মাজতে ভিডিওটো পাছত যাতে মোর মেমরি হিসাবে থাকি যায় তার কারণে মই বিশেষকে শুট করলো আর আপনালোকে চাই থাকব চাকছো এটা ব্লু কালারত আর এটা येलो মানে মোর ব্লু কালারটো ফেভারিট কালার মোর প্রায় কাপড়ে ব্লু কালারতেৰে অর্ডার করো ফার্স্ট মই ব্লুটো আপনালোকক আনবক্সিং কৰি দেখাম সাইজটো মই এক্সেল ऑर्डर करছো जेतु गरमत অলপ লুজ টাইপ হলেও ভাল লাগে চাকছো মানে কাপড়টো একদম 100% কটন মেটেৰিয়েল হয় মানে স্লিভলেস কুৰ্তি ডেইলি ওয়্যাৰৰ কাৰণে বহুত ধুনিয়া আৰু কমফৰ্টেবল হ'ব 100% কটন মেটেৰিয়েল চাকছো ইয়াত মানে এনেকুৱা ধৰণৰ পাইপিং লগোৱা আছে ইয়াত মানে কোনো ধৰণৰ এক্সট্ৰা স্লিভ নাই ইয়াৰ নেকটো ৰাউন্ড নেক হয় और या तलत এনেকুৱা প্লেন बैक साइड तो यार प्लेन है ने प्राइस हिसाबे कुर्तीটো तो ঠিকে আছে এটাত 170 মান কে পড়ছে সাগে এটা মই আপোনালোকক সেকেন্ড কুর্তিটো আনবক্সিং কৰি দেখাম সেকেন্ড কুর্তিটো বহুত ধুনিয়া মানে একদম 100% কটন মেটেৰিয়েল হয় চাকছো এইটো এক্সেল সাইজত মই অৰ্ডাৰ কৰিছো 100% কটন আৰু আগত এখিনি অকমান এমব্ৰয়ডাৰী কৰা আছে স্লিভলেস হয় ইয়াতো কোনো এক্সট্ৰা স্লিভ নাই এয়া চাকছো মানে প্ৰাইস হিচাপে কুৰ্তি দুটা বহুত ধুনিয়া আৰু কমফৰ্টেবল হ'ব বিশেষকৈ ডেইলি ওয়্যাৰৰ কাৰণে আপোনালোকৰ যদি এই কুৰ্তি দুটা লাগে আপোনালোকে কমেন্ট কৰিব ইয়াৰ লিংকটো মই আপোনালোকক ডেসক্ৰিপচনত দি দিম তেতিয়া মই আপোনালোকক কুৰ্তা সেট কেইজোৰ আৰু সিঙ্গেল কুৰ্তি দুটা পিন্ধি কিনে দেখাম এয়া চাকছো মানে কাপোৰজোৰ পিন্ধাৰ পিছত বহুত ধুনিয়া লাগছে আৰু কমফৰ্টেবল হয় थैंक यू এই কাপোৰজোৰ মোক দিয়াৰ কাৰণে মোৰ মানে বহুত ভাল লাগছে কাপোৰজোৰ আৰু আপোনালোকক যদি লাগে আপোনালোকে মোক কমেন্ট কৰিব ইয়াৰ লিংকটো মই আপোনালোকক দি দিম আৰু ইয়াৰ বেক সাইডটো চাকছো এনেকুৱা ধৰণৰ মানে প্লেন হয় পিন্ধাৰ পিছত কাপোৰজোৰ বহুত ধুনিয়া আৰু কমফৰ্টেবল বিশেষকৈ গৰমৰ দিনৰ কাৰণে আৰু কাপোৰজোৰ পাৰ্টি ওয়্যাৰৰ কাৰণে বহুত ধুনিয়া হ'ব আৰু আপোনালোকে চাই থাকক বাকি কেইজোৰ কাপোৰো আপোনালোকক পিন্ধি কিনে দেখাই আছো ৰব মই আপোনালোকক কাপোৰজোৰৰ সম্পূৰ্ণ লুকটো দেখাই আছো কেনেকুৱা হয় এয়া চাকছো সেকেন্ড কুৰ্তা সেটজোৰ মানে বাকি সব বডিটো মোৰ পুৰা ফিট হৈছে হাতখান অকমান লুজ হৈছে এইখিনি এটা সিলাই লগাই দিবা লাগব মানে কাপোৰজোৰ এইজোৰো বহুত ধুনিয়া আৰু কমফৰ্টেবল বিশেষকৈ পাৰ্টি ওয়্যাৰৰ কাৰণে বহুত ধুনিয়া হ'ব আৰু ইয়াৰ বেক সাইডটো এনেকুৱা ধৰণৰ প্লেন আৰু এই কাপোৰজোৰ দিয়াৰ কাৰণে মানে মোৰ ফ্ৰেণ্ড এজনী দিছি বহুত বহুত ধন্যবাদ মোৰ কাপোৰজোৰ বহুত ভাল লাগছে আৰু ইমান ধুনিয়া কাপোৰ একজোৰ মোক গিফট দিয়াৰ কাৰণে বহুত ধন্যবাদ থাকিল মোৰ ফালৰ পৰা আৰু মই এই কাপোৰজোৰৰ ফুল লুকটো দেখাই আছো ৰব এয়া চাকছো কাপোৰজোৰৰ ফুল লুকটো বহুত ধুনিয়া আৰু কমফৰ্টেবল হয়
আপোনালোকক যদি লাগে কুৰ্তা সেটযোৰ আপোনালোকে ল'ব পাৰিব এই কুৰ্তা সেটযোৰ ফ্লিপকাৰ্টত এভেইলেবল আছে আৰু প্ৰাইস হিচাপে প্ৰডাক্টটো বহুত ধুনিয়া আৰু এফৰ্ডেবল হয় আৰু ইয়াৰ প্ৰাইসটো মানে বিলো 800 হয় কুৰ্তাটো পিন্ধাৰ পিছত মানে বহুত ধুনিয়া আৰু কমফৰ্টেবল লাগছে আৰু প্ৰাইস হিচাপে কুৰ্তাটা বহুত ধুনিয়া মানে 365 কুৰ্তাটা বহুত ধুনিয়া আৰু কমফৰ্টেবল এয়া চাকছো ডেইলি ওয়্যাৰৰ কাৰণে বহুত ধুনিয়া হ'ব বিশেষকৈ স্কুল কলেজ বা এনেকুৱা ডিউটিৰ কাৰণে বহুত ধুনিয়া ইয়াৰ বেক সাইডটো প্লেন হয় মানে পিন্ধাৰ পিছত এটা বহুত ধুনিয়া ঠাণ্ডা ঠাণ্ডা ভাব মানে আহি গৈছিল লগালা ইয়াৰ ফুল লুকটো মই আপোনালোকক দেখাই আছো বহুত ধুনিয়া এইটো মই ব্লেক কালাৰৰ প্লাজো এটাৰ লগত পিন্ধিছো আপোনালোকে হোৱাইট বা ৰেড কালাৰৰ প্লাজো সিক্ৰেট পেন বা লেগিংছৰ লগত পিন্ধিলে কুৰ্তাটো বহুত ধুনিয়া দেখব এয়া চাকছো মানে লাষ্ট কুৰ্তিটো হালধীয়া কালাৰৰ বহুত ধুনিয়া আৰু কমফৰ্টেবল এইটো খালি অকমান সি থ্ৰু হয় নীলাটোৰ তুলনাত বা ধুই দিয়াৰ পিছত এইটো গুচি যাব পাৰে সি থ্ৰুটো যেহেতু এতিয়া ধোৱা নাই অলপমান পাতল হৈ আছে এয়া চাকছো ইয়াৰ বেক সাইডটো এনেকুৱা ধৰণৰ প্লেন হয় বহুত ধুনিয়া আৰু কমফৰ্টেবল প্ৰাইস হিচাপে মানে বহুত ধুনিয়া মই 10ৰ ভিতৰত 9.5 দিম বহুত ধুনিয়া আৰু কমফৰ্টেবল ইয়াৰ সম্পূৰ্ণ লুকটো মই দেখাই এয়া চাকছো এই কুৰ্তিটো মই এটা কলা কালাৰৰ প্লাজোৰ লগত পিন্ধিছো আৰু ইয়াত আপোনালোকে হোৱাইট কালাৰ ৰেড কালাৰ বা গ্ৰীন কালাৰৰ প্লাজো সিক্ৰেট পেন বা লেগিংছৰ লগত পিন্ধিলেও বহুত ধুনিয়া দেখো ডেইলি ওয়্যাৰৰ কাৰণে বহুত ধুনিয়া আৰু কমফৰ্টেবল হয় আপোনালোকে বাৰু মোৰ এই কুৰ্তা সেট হল ভিডিওটো চাই কেনেকুৱা পালে মোক কমেন্টত জনাব আৰু যদি আপোনালোকে মোৰ এই ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যদি এতিয়ালৈকে কৰা নাই আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিওৰ নটিফিকেশনটো পাই থাকে আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ কিবা কুৰ্তা সেট ড্ৰেছ বা মেখলা চাদৰক যিকোনো হল ভিডিও লাগে আপোনালোকে মোক কমেন্ট কৰিব মই আপোনালোকৰ ওচৰত লৈব ট্ৰাই কৰিম আৰু যদি মই দেখুৱা যি কুৰ্তা সেট দুজোৰ বা কুৰ্তা দুটাৰ কিবা আপোনালোকৰ ভাল লাগছে আপোনালোকে মোক কমেন্ট কৰিব ইয়াৰ লিংকটো মই আপোনালোকক ডেসক্ৰিপচনত দি দিম আৰু মোৰ ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং